हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। सो गाइज मैं आमार चैनेलत एमाहमान आगते অসমত प्रचलित केइटामान पौराणिक भूतर विषय आलोचना कर एटा भिडिओ बनाइছিলো और आजिर এই ভিডিওটো সেই ভিডিওটোৰ सेकेंड पार्टটো হ'ব। सो गाइज যদি আপোনালোকৰ কোনোবাই সেই ভিডিওটো চোৱা নাই তেন্তে মই সাজেষ্ট কৰিম যে প্ৰথমে আপোনালোকে সেই ভিডিওটো চাওক। সেই ভিডিওটো চালেহে আপোনালোকে আজিৰ এই ভিডিওটো ভালদৰে বুজি পাবলৈ সক্ষম হ'ব। মই ভিডিওৰ ডেসক্ৰিপশনত সেই ভিডিওটোৰ লিংকটো দি দিম, আপোনালোকে তাৰ পৰাই প্ৰথম পাৰ্টটো চাব পাৰিব। সো আজিৰ আমাৰ তালিকাৰ প্ৰথম ভূত বা প্ৰেতটো হৈছে পিশাচিনী। অসমৰ বিভিন্ন প্ৰান্তত প্ৰচলিত লোককথা অনুসৰি পিশাচিনী মতা আৰু মাইকী দুয়োটা ৰূপত দেখিবলৈ পোৱা যায়। আগৰ সময়ত মানুহে বিশ্বাস কৰিছিল যে যদি কোনোবাই ৰাতি কোনো ঠাইত কোনো তিৰোতাক থিয় হৈ থকা দেখে তেন্তে সি সেই তিৰোতাগৰাকীৰ পিনে কেতিয়াও নাচায়, কাৰণ বহুত সম্ভাৱনা আছে যে সেইগৰাকী পিশাচিনী হ'ব পাৰে। যদি সি তাইৰ পিনে চায় আৰু সেই তিৰোতাগৰাকীৰ ওচৰত যায় আৰু সেই তিৰোতাগৰাকী যদি পিশাচিনী হয় তেন্তে তাই সেই ব্যক্তিজনৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। ৰাজাকোভা নামৰ এজন লিখকে তেওঁৰ কিতাপ এখনত এনেধৰণৰ এটা ঘটনা উল্লেখ কৰি কৈছিল যে বহু বছৰ আগতে তেওঁৰ এজন বন্ধু কিবা কামত অৰণ্যৰ মাজেৰে গৈ আছিল। কিছু দূৰ যোৱাৰ পিছত সি দেখিলে যে অলপ দূৰত এগৰাকী বুঢ়ী মানুহ বহি আছে আৰু তাইক দেখি এনে লাগিছিল যেন তাইক সহায়ৰ প্ৰয়োজন হৈ আছে। এনেতে সি দেখিলে যে আন এজন মানুহ তাইৰ পিনে আগুৱাই গ'ল আৰু তাইৰ ওচৰত গৈ সেই ব্যক্তিজনে তাইক থিয় হোৱাত সহায় কৰিবলৈ ধৰিলে। আৰু এনে কৰিবলৈ লোৱাৰ লগে লগে সেই বুঢ়ী মানুহগৰাকীয়ে নিজৰ ৰূপ সলাই এক অতিকৈ ভয়াৱহ দানৱলৈ পৰিৱৰ্তন হৈ গ'ল। এই দৃশ্য দেখি সেই ব্যক্তিজন তাৰ পৰা পলাবলৈ চেষ্টা কৰিলে, কিন্তু লগে লগে সেই পিশাচিনীয়ে তাক হত্যা কৰি পেলালে। লোককথা অনুসৰি পিশাচ বা পিশাচিনী আমাৰ পৃথিৱীৰ নহয়, অৰ্থাৎ আমি বাস কৰা পৃথিৱীৰ নহয়। এই ভূত বা প্ৰেতটো অন্য কোনো ডাইমেনশ্যনৰ পৰা আমাৰ পৃথিৱীলৈ প্ৰৱেশ কৰে আৰু মানুহৰ ৰূপ ধাৰণ কৰি আমাৰ মাজতে বাস কৰি থাকে। লোককথা অনুসৰি পিশাচিনী মানুহৰ তেজৰ বাবে বলিয়া হৈ থাকে আৰু মানুহৰ তেজ খাবলৈহে তেওঁলোকে আমাৰ পৃথিৱীলৈ আহে। প্ৰচলিত লোককথাসমূহ অনুসৰি পিশাচিনীয়ে যিজন ব্যক্তিৰ দেহত প্ৰৱেশ কৰে সেই ব্যক্তিজনক তাই লগে লগে মাৰি পেলাবও পাৰে, নাইবা তাক নিজৰ নিয়ন্ত্ৰণত আনি তাৰ দ্বাৰা অন্য মানুহৰ ক্ষতি কৰিবও পাৰে। সঁচাকৈ এই পিশাচ বা পিশাচিনী বহুত পৰিমাণে এক ভয়াৱহ এণ্টিটি। আমাৰ তালিকাৰ 2 নং ভূত বা আত্মাটো হৈছে প্ৰেত। হয়, আমি সঘনাই ভূত শব্দটোৰ লগত এই প্ৰেত শব্দটো ব্যৱহাৰ কৰোঁ। প্ৰেত হৈছে এনে কিছুমান আত্মা যিবোৰ নেকি জীৱিত অৱস্থাত কেতিয়াও শান্তি পোৱা নাছিল আৰু বহু কষ্টত তেওঁলোকে জীৱন কটাবলগীয়া হৈছিল, অৰ্থাৎ তেওঁলোকে জীৱিত অৱস্থাত বহু যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছিল। আমি প্ৰায় মানুহৰ মুখত শুনিবলৈ পাওঁ যে মৃত্যুৰ পিছত তাৰ বা তাইৰ আত্মাটোৱে শান্তি লাভ কৰা নাই, যাৰ ফলত নেকি সেই আত্মাটোৱে এতিয়াও মানুহক আমনি কৰে। এনেধৰণৰ কথা এই প্ৰেতৰ কনচেপ্ট বা ধাৰণাটোৰ পৰাই আহিছে। অসমৰ বিভিন্ন প্ৰান্তত প্ৰচলিত লোককথা অনুসৰি যদি কোনো লোকৰ দেহত প্ৰেত নামৰ এই ভূতটোৱে প্ৰৱেশ কৰে তেন্তে তাৰ দেহত কিছুমান লক্ষণ দেখা দিব। অৰ্থাৎ যদি কাৰোবাৰ দেহত এই আত্মাটোৱে প্ৰৱেশ কৰে তেন্তে তাৰ শৰীৰত বিভিন্ন অংশত ৰঙা ৰঙা কিছুমান চিন দেখিবলৈ পোৱা যায় আৰু সেই ৰঙা পৰা ঠাইখিনিত বহুত খুজুৱতি হয় আৰু কেতিয়াবা এই খুজুৱতি ইমান বেছি হৈ যায় যে সেই মানুহজন নিজৰ ঘৰৰ পৰা বাহিৰত ওলাবলৈও লাজ কৰে। ফলত সেই মানুহজন বহুত দুখী আৰু অকলশৰীয়া অনুভৱ কৰে। এনে পৰিস্থিতিত সেই ব্যক্তিজন কেইদিনমান বা কোনো ক্ষেত্ৰত 1 সপ্তাহমান সময় গভীৰ চিন্তাত মগ্ন হৈ থকাও পৰিলক্ষিত হয়। মান্যতা মতে প্ৰেতবোৰ যিহেতু অস্থিৰ, সেয়েহে তেওঁলোকে ভাল মানুহকো অস্থিৰ কৰি তুলিব পাৰে। কোনো ক্ষেত্ৰত এই প্ৰেতবোৰে মানুহক এনেদৰে প্ৰতাৰিত কৰে যে সেই মানুহজন মানসিকভাৱে অসুস্থ হৈ যায় আৰু কোনো ক্ষেত্ৰত পাগল পৰ্যন্ত হৈ যাব পাৰে। অসমৰ বিভিন্ন প্ৰান্তত প্ৰেতৰ এনে বহুতো কাহিনী মানুহৰ মুখে মুখে শুনিবলৈ পোৱা যায়। 3 নং আত্মা বা অশৰীৰটো হৈছে জলনাৰায়ণ। জলনাৰায়ণ জল অৰ্থাৎ পানীৰ সৈতে জড়িত হৈ থকা এটা আত্মা। লোককথা মতে জলনাৰায়ণে নিজৰ ধৰ্মৰ বিৰুদ্ধে কেতিয়াও কাম নকৰে আৰু সেইবাবে সি কেতিয়াও কাৰো ক্ষতি নকৰে আৰু কাকো হত্যা নকৰে। কিন্তু যদি কোনোবাই কিবা বেয়া কৰ্ম কৰিছে তেন্তে জলনাৰায়ণে তাক পানিছ কৰিব। অৰ্থাৎ জলনাৰায়ণে কেৱল সেইবিলাক মানুহকে শাস্তি দিয়ে যিবিলাকে নেকি কোনো ধৰণৰ অপকৰ্ম কৰি আহি কোনো নদী বা পানী থকা ঠাইলৈ আহে, উদাহৰণস্বৰূপে যেনে কোনো হ্ৰদ আদি। অসমৰ বিভিন্ন ঠাইত প্ৰচলিত লোককথা অনুসৰি জলনাৰায়ণ তাৰ ভায়েক জলাশয়ৰ সৈতে পানীৰ তলত বাস কৰে আৰু কেৱল প্ৰয়োজন হ'লেহে পানীৰ ওপৰলৈ উঠি আহে। মান্যতা মতে জলনাৰায়ণে পানীক নিয়ন্ত্ৰণ কৰিব পাৰে আৰু নিজৰ ইচ্ছামতে পানীক ব্যৱহাৰ কৰিব পাৰে। আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা ভূত বা আত্মাবোৰৰ ভিতৰত আটাইতকৈ ভয়ানক আৰু নিষ্ঠুৰ ভূতীয়া দানৱটো হৈছে যখ। ইয়াক দেখাত এটা মহ বা বাফেলৰ নিচিনা। লোককথা অনুসৰি এই যখ 2 প্ৰকাৰৰ হ'ব পাৰে, মহাযখ আৰু বিয়ৈ যখ। বহুতো লোকে বিশ্বাস কৰে যে মহাযখে মহ চৰোৱা লোকৰ ওপৰত আক্ৰমণ কৰে আৰু আনফালে বিয়ৈ যখে গৰ্ভৱতী মহিলাৰ ওপৰত আক্ৰমণ কৰে, অৰ্থাৎ তেওঁলোকৰ শৰীৰটোক নিজৰ নিয়ন্ত্ৰণত লৈ আহে। এই 2 প্ৰকাৰৰ যখ বহুত ভয়ানক হ'ব পাৰে। এই ভূতীয়া দানৱটোৱে মানুহৰ দেহত প্ৰৱেশ কৰি তাক ভিতৰৰ পৰা খাবলৈ আৰম্ভ কৰে
আৰু খাই খাই সি তাৰ ভিক্টিমজনক নিষ্ঠুৰভাৱে মাৰি পেলায়। লোককথা অনুসৰি এই জখ যেতিয়া কোনো লোকৰ দেহত প্ৰৱেশ কৰি তাক খাবলৈ ধৰে, সেই সময়খিনিত সেই মানুহজন কোনো জন্তুৰ নিচিনাকৈ চিঞৰিবলৈ ধৰে। জখ অন্য ভূতৰ নিচিনাকৈ নিজৰ ৰূপ পৰিৱৰ্তন কৰিব পাৰে আৰু বেছিকৈ সি মহৰ ৰূপত থাকি ভাল পায় আৰু মহৰ জাকৰ মাজত মিল হৈ থাকে। অসমৰ বিভিন্ন প্ৰান্তত বহুতো লোকে কয় যে তেওঁলোকে এই ভূতীয় দানৱটোক দেখিছে। হয়, বহুতো লোকে কয় যে জখক চিনাক্ত কৰিবলৈ হ'লে প্ৰথমে গোটেই মহৰ জাকটোক খেদিব লাগিব। এনে কৰিলে যিটো মহৰ খং বেছি দেখিবলৈ পোৱা যাব আৰু যিয়ে তাৰ ৰখীয়ালজনৰ পিনে আগুৱাই যাব, সেইটোৱে জখ হ'ব পাৰে। আকৌ যদি মহ ৰখীয়ালজনৰ ওচৰে পাজৰে কোনো নদী বা গাঁত থাকে, তেনেহ'লে সেইখিনি সময়ত যদি কোনো এটা মহে নিজৰ শিং দুডালেৰে ৰখীয়ালজনৰ গাত পানী ছিটিয়াই দিয়ে আৰু তাৰ পিনে আগুৱাই আহে, তেন্তে সেইটোৱে জখ। অভাৰঅল আমি বুজিবলৈ পাইছোঁ যে এই জখ নামৰ এণ্টিটিটো বহুত ভয়াৱহ আৰু খঙাল প্ৰকৃতিৰ। আমাৰ আজিৰ তালিকাখনৰ অন্তিম ভূত বা আত্মাটো হৈছে ঊনৈশটীয়া। ইয়াৰ নামটোতে ইয়াৰ আকাৰটো অনুমান কৰিব পৰা যায়। এই ভূতীয়া দানৱটো বহুত পুৰণি। এই দানৱটো ইমান পুৰণি যে যেতিয়া মানুহৰ মাজত যিকোনো বস্তুৰ জখ মাপ ল'বলৈও কোনো মাপকাঠি বা স্কেল নাছিল, তেতিয়াৰ পৰাই এই দানৱটোৱে মানুহক দেখা দিছিল। পুৰণি কালত মানুহে যিকোনো বস্তুৰ উচ্চতা, দিশ, প্ৰস্থ আদি জুখিবৰ বাবে হাতৰ জখটোকে ব্যৱহাৰ কৰিছিল। অৰ্থাৎ এজন এভাৰেজ মানুহৰ হাত এখন যিমান দীঘল হ'ব, তেনে 19খন হাত জখ কৰিলেহে এই ভূতটোৰ উচ্চতাৰ সমান হ'ব পাৰিব। এই ক্ৰিচাৰটোক দেখাত অতিকৈ দীঘল ক'লা বৰণৰ ছাৰ নিচিনা আৰু ইয়াক ভৰ দুপৰীয়া সময়ত পথাৰৰ মাজত বা অৰণ্যৰ মাজত দেখিবলৈ পোৱা যায়। লোককথা অনুসৰি যদি কোনোবাই এই ঊনৈশটীয়াৰ ছাৰ মাজত পৰে বা নজনাকৈ তাৰ ছাৰটো পাৰ হৈ যায়, তেন্তে সেই মানুহজন আৰু তাৰ গোটেই পৰিয়ালটো শাপিত বা অভিশপ্ত হৈ যায়। ফলত তাৰ পৰিয়ালটো বহুতো সংকট, ৰোগ, যন্ত্ৰণা আদি ভোগ কৰিবলগীয়া হয়। অসমৰ বিভিন্ন প্ৰান্তত বহুতো লোকে এই আত্মাটোৰ প্ৰতি নিজৰ সন্মান প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। বহুতে বিশ্বাস কৰে যে এই ভূতীয় দানৱসমূহ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা লাভ কৰিছে, সেয়ে তেওঁলোকে এই আত্মাবোৰক যথেষ্ট সন্মান প্ৰদান কৰে। চ' গাইজ, এই ভূতীয় দানৱ বা আত্মাবোৰক বহুতো লোকে বহুত পৰিমাণে ভয় কৰে আৰু সিহঁতক উপকাৰী শক্তি বুলি গণ্য কৰে, আৰু আন কিছুমান লোকে সিহঁতক কিছুমান ৰহস্যময় দেৱতা বুলিহে ভাবে। এই ভূতীয় দানৱ বা আত্মাবোৰক অসমৰ ভিন ভিন প্ৰান্তত ভিন ভিন নামেৰে জনা যায়, কিন্তু সিহঁতৰ আকাৰ আৰু আচৰণত কোনো পাৰ্থক্য নাথাকে। চ' গাইজ, আপোনালোকে এই শক্তিসমূহৰ বিষয়ে কি ভাবে? আপোনালোকৰ মতামতসমূহ মোক কমেণ্টত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।